আজি আমাৰ বাবে এটা দুখৰ খবৰ। আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ অৰ্থাৎ জুবিন বৰঠাকুৰ ভগৱানৰ আলহী হ'ল। অসমৰ পৰা এক ডাঙৰ নক্ষত্ৰ খহি পৰিল। যিটো ক্ষতি, যিটো অভাৱ আমি কোনোদিন পূৰাব নোৱাৰো। জুবিন দাই অসমৰ সাংস্কৃতিক জগতখনত যেতিয়া খোজ দিছিলে, তেতিয়া আমাৰ অসমৰ সাংস্কৃতিক জগতখনে এক নতুন প্ৰাণ পাইছিলে। আজি জুবিন দাক হেৰুৱাই আমি নিষ্প্ৰাণ অনুভৱ কৰিছোঁ। জুবিন দা য'তেই থাকক, কুশলে থাকক, শান্তিৰে থাকক, তাৰে কামনা কৰিছোঁ। জুবিন দাই পুনৰ অসমত জন্মগ্ৰহণ কৰক। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আমাৰ বাবে নহ'লেও অন্ততঃ আমাৰ নাতি পুতিসকলৰ বাবে হ'লেও জুবিন দাই পুনৰ অসমত জন্মগ্ৰহণ কৰক। ওম শান্তি, ওম শান্তি, ওম শান্তি।